My dream is to sitting quietly in the corner of this beautiful nature. সঁচাকৈ প্ৰকৃতিখন খুবেই ধুনীয়া। ইয়াৰ সেউজীয়াবোৰ, ইয়াৰ মানুহবোৰ সঁচাকৈ খুবেই ধুনীয়া। This is my 5 days trip to Shillong. এয়া হৈছে মোৰ শ্বিলং অভিমুখী 5 দিনীয়া এটা যাত্ৰা। আমাৰ জাৰ্ণিটো আৰম্ভ হৈছিল যোৰহাটৰ পৰা। মই এই জাৰ্ণিটোত মোৰ লগৰ দুটাৰ লগত গৈছিলোঁ। প্ৰায় 9 ঘণ্টা আমি ট্ৰেভেল কৰাৰ পাছত গুৱাহাটী ষ্টেচন গৈ পালোগৈ পুৱা 7 বজাত। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। মই বেদান্ত, স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেললৈ। গাইজ, এতিয়া হৈছে 6:45 আৰু মই আছোঁ বৰ্তমান গুৱাহাটী ষ্টেচনত আছোঁ। অলপ আগত ষ্টেচনৰ বা ট্ৰেইনৰ পৰা নামিছোঁ। এতিয়া আমি ইয়াৰ পৰা গুৱাহাটী ষ্টেচনৰ পৰা আমি শ্বিলং যাম, শ্বিলং টেক্সি লৈ যাম। গতিকে আপোনালোকক শ্বিলঙৰ বিভিন্ন ঠাই আপোনালোকে বেলেগ বেলেগ পাৰ্টত দেখা পাব। ভিডিঅ'ৰ বেলেগ বেলেগ পাৰ্ট বনাম, তাত দেখা পাব। গতিকে ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ, চ' ফাইনেলি আহি পালোহি, শ্বিলং আহি পালোহি আৰু যথেষ্ট ভাগৰ লাগিলে আহি পাওঁতে। জাৰ্ণি কৰোঁতে আমি এইখন টেক্সিতে আহিছিলোঁ। চ' এতিয়া যাওঁ ইয়াতে ৰুম বুক কৰিলোঁ, এটা ৱেত বুক কৰিছিলোঁ ইয়াতে। চ' তাত গৈ পেলাই চেক ইন কৰি লওঁ আৰু চেক ইন কৰি পেলাই আপোনালোকক পাছত লগ পাই আছোঁ। গাইজ, মই আহি পালোহি আৰু চেক ইন কৰিলোঁ অলৰেডি। আৰু 12টা বজাত আছিলে চেক ইন কৰাৰ টাইম। মোৰ আধা ঘণ্টা দেৰি হ'ল আহি পাওঁতে। চ' ইয়াতে আছোঁ, ভাল হোটেলখন ভাল যথেষ্ট। আৰু হোটেলখন আপোনালোকেও আহিব পাৰে, যথেষ্ট ব্যৱহাৰ বহুত ভাল ষ্টাফৰ। এইখন কাৰ্ড হয় ইয়াৰ, হোম ষ্টে। তাত চাগে উল্টা আহিছে বস্তুটো, হোম এৱে হোম। মই ডিটেইলছ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াত আহিব পাৰে, বহুত ভাল কমফৰ্টেবল পাব। আপোনাৰ নাম? मेरा नाम जी सुमित कुमार हासन है। अच्छा, ठीक है। आपसे अच्छा, এতিয়া ইয়াতে ৰুমতে আছোঁ আৰু লগৰকেইটাৰ সৈতে আছোঁ। ধুনীয়াকৈ আহি মেলি ফ্ৰেছ হ'লোঁ, অলপ ফ্ৰেছ হৈ মেলি এতিয়া চাহ দিলে, চাহ একাপ খালোঁ, অৰ্ডাৰ কৰিলোঁ চাহ একাপ। তাৰপিছত আপোনাৰ ইয়াত ঠাণ্ডাটো যথেষ্ট বেছি, সেইটো কাৰণে বেছি আমি আজি ওলাই যোৱাৰ কথা ভবা নাই। আৰু যথেষ্ট ইয়াত ঠাণ্ডাও লাগিছে আৰু ৰাতিও হৈছে, এতিয়া 4টা বাজিবই হ'ল। গতিকে অকণমান ওলাই যাম ওচৰতে, কিন্তু বেছি দূৰলৈ নাযাওঁ। কাইলৈৰ পৰা আপোনালোকে ভালকৈ দেখিব পাব গোটেই ঠাইখিনি। কাইলৈ আমি শ্বিলং ঘূৰিম, শ্বিলং পিক যাম,
তাৰপিছত বেলেগ বেলেগ ঠাইত যাম, ডাউকি যাম, তেনেকৈ বেলেগ বেলেগ ঠাইত যাম, সেইখিনি আপোনালোকে দেখা পাবই, নেক্সট ব্লগখিনি দেখা পাব। এতিয়া খেল চলি আছে, আমি খেল চাই আছিলোঁ, এডভাৰটাইজ দিছে এয়া, আৰু এইকেইজন খেলৰ চাত ব্যস্ত হৈ আছিলে। কৈ দে বিৰাট কোহলি বাবা কি যায় আমি বিৰাট কোহলি ডাই হাৰ্ড ফেন, গতিকে ইমানেই আৰু ভিডিঅ'টো আজি ইমানেই ইয়াতে সমাপ্ত কৰিম, কাৰণ কাইলৈৰ পৰা আকৌ নতুন ব্লগ দিম, আপোনালোকে চাব। ভিডিঅ'টো চোৱাৰ বাবে যথেষ্ট ধন্যবাদ, গোটেই সকলোকে ধন্যবাদ জনাইছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, নতুন নতুন ব্লগ আহি আছে, আৰু যিমান পাৰোঁ চেষ্টা কৰিম কণ্টিনিউ কৰিবৰ কাৰণে। গতিকে শ্বেয়াৰ কৰিব নাপাহৰিব, ভিডিঅ' যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা যদি জনাবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি অলপ খেল চাওঁ, খেল চাই পেলাই আমি অলপ ওলাই যাওঁ। বাই। हाय बोलो, हाय हाय हाय, ऐसे हाथ रख दो, हाथ, हाँ हाय बोलो, हाय हाय बोलो, थोड़ा आगे आओ, थोड़ा आगे आओ, थोड़ा आगे आओ, हाँ तुम हाय बोलो।